ইতিমধ্যে বহুত আলোচনা হৈ গ'ল যে কি হ'ল কি নহ'ল, এই বিটিআৰটো কিবা পালোঁ কিবা নাপালোঁ। বহু কোনোবা লিডাৰে কৈছে যে আমি একোৱেই নাপালোঁ, কোনোবা কৈছে অসমৰ বহুত মানুহ কৈছে যে এইটো ভাল চুক্তি হৈ গ'ল। তো ৰাইজ, এই চুক্তিখন যে হৈ গ'ল, এই চুক্তিটো এটা ঐতিহাসিক চুক্তি। এই চুক্তিটো এইকাৰণে ঐতিহাসিক চুক্তি, এই চুক্তিৰ দ্বাৰা আমি চিৰস্থায়ী যুগমীয়া শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ৰাইজে যোৱা 30-40টা বছৰ বিভিন্ন পৰিৱেশত ভয় ভীতৰ মাজত চলিব লগা হৈছে। ইফালে কোনোবা বন্দুকধাৰী আহিব, আনফালে পুলিচ মিলিটাৰী আহিব। ইফালে কোনোবা অলপ বিজনেছ কৰিব আৰম্ভ কৰিছে, ঘৰ বনাব আৰম্ভ কৰিছে, একে সময়তে ভয় কৰিছে কোনোবা আহি পইচা দাবী কৰিব নেকি, কোনোবা আহি কিবা কৰিব নেকি। আলহী এটা আহিব লাগিলে বাহিৰৰ পৰা ফোন কৰে, আপোনালোকৰ তাত বন্ধ আছে নেকি, যাব পাৰিম নে নোৱাৰিম। আমাৰ অঞ্চলত আহিবলৈ মানুহ ভয় কৰে। কিন্তু এই চুক্তিটো যে 27 জানুৱাৰীত হৈ গ'ল, ইয়াৰ পিছত আৰু আপোনালোকক কোনো বন্দুক দেখাব নোৱাৰে। আজি ৰাতিৰ 12টা-1টা হ'লেও আপুনি আলহী খাবলৈ, ফুৰিবলৈ, কাম কৰিবলৈ নিজৰ ঘৰৰ পৰা ওলাই যাব পাৰিব। এনেকুৱা এটা পৰিস্থিতি আমি কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে এই চুক্তিটো সকলোৱে আজি আঁকোৱালি লৈছে। প্ৰধানমন্ত্ৰী আহি কৈছে ইয়াৰ পৰা শিকিব লগা আছে, কাৰণ ভাৰতবৰ্ষত আজি কাশ্মীৰ ভেলীত যিটো দেখিছে, দশকৰ পৰা দশক ধৰি সদায় মানুহ মৰি থাকে। আজি CRP, কালি পুলিচ, কালি চিভিলিয়ান, কালি কোনোবা আজিলৈকে শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই। 11টা ৰাজ্যত নক্সাল মাওবাদী আছে। এই অঞ্চলত আজি হিংসাৰ বহুত পৰিৱেশ সৃষ্টি হৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ বহুত জাগাত আজি মানুহ আহিবলৈ ভয় কৰে। আজি নাগাসকলৰ শান্তি চুক্তি আজি হ'ব কালি হ'ব, আজি 20-25 বছৰ পিছাই গৈ আছে। এনেকুৱা সময়ত আজি বড়ো সশস্ত্ৰ সংগ্ৰামী, গণতান্ত্ৰিক সংগ্ৰামী, ৰাইজ চবে মিলি পেলাই এই চুক্তিটো কৰি প্ৰথম ভাৰতবৰ্ষত উদাহৰণ দিলে যে কোনোবা যদি বিচাৰে স্থায়ী শান্তি স্থাপন কৰিব পাৰে, এইটো উদাহৰণ। আৰু ইয়াৰ লগে লগে আজি ভাৰত চৰকাৰ, অসম চৰকাৰো আগুৱাই আহি পেলাই পদক্ষেপ লৈ পেলাই এই শান্তি চুক্তিটো সম্পন্ন কৰি পেলাই এটা যে উদাহৰণ দাঙি ধৰিলে, ই আমাৰ কাৰণে বিৰাট ডাঙৰ কথা। আমাক কি লাগে? আমাৰ ভাত দুমুঠি নিজে বিচাৰি খাব পাৰে। ই হাজিৰা কৰি হওক, ই খেতি কৰি হওক, চাকৰি কৰি হওক। কিন্তু যেতিয়া আমাৰ অঞ্চলত শান্তি নাথাকে, তেতিয়া আমাৰ সদায় আমাৰ জীৱনটো এটা সংকটময় হয়। আজি এই কথা ভাৰতবৰ্ষৰ মাত্ৰ নহয়, বিশ্বৰ আধাতকৈ বেছি দেশত আজি শান্তি নাই। হিংসাত্মক ঘটনাবিলাক চলি আছে। সিৰিয়া, ইজৰাইল, পেলেষ্টাইন বিলাকৰ কথা আপোনালোকে শুনি থাকে। বিভিন্ন আজি আফ্ৰিকাৰ কংগো, ৰুৱাণ্ডাৰ কথা শুনি থাকে। বিভিন্ন দেশত আজি বম বাৰুদ সদায় মানুহ মৰি আছে। সোমালিয়া, বিভিন্ন কাণ্ট্ৰিত। এনেকুৱা সময়ত বিশ্বৰ ডাঙৰ ডাঙৰ পণ্ডিত বিলাক, বিশ্বৰ ডাঙৰ ডাঙৰ চিন্তাবিদ বিলাক চবে নিজকে নিয়োগ কৰিছে কেনেকে শান্তি স্থাপন কৰিব পাৰে। আৰু এইটো চেষ্টা কৰি কৰি বহুত মৰি গ'ল, বহুতে নোবেল প্ৰাইজ পালে, কিন্তু পৃথিৱীৰ বহুত প্ৰান্তত আজিলৈকে শান্তি স্থাপন কৰিব পৰা নাই। সেইকাৰণে এই যে চুক্তি হৈ গ'ল, ইয়াৰ পিছত যে শান্তি আহিল, এই শান্তিটো স্থায়ী কৰাত আপোনালোক সকলো সহযোগ কৰিব লাগিব। কিন্তু আজি যদি আপোনালোকে কয় সৌখিদিনা মোৰ তাত ধন দাবী কৰিছিল, সৌখিদিনা মোক দাদাগিৰি কৰিছিল, মই তাক এতিয়া ৰিভেঞ্জ ল'ম আৰু মই তাক এতিয়া এনাই নেৰো, মই কিবা এটা কৰিম, এনেকা হ'লে আৰু অহাকালি এটা অশান্তি সৃষ্টি হ'ব। সেইটো আমি গিভ এণ্ড টেক, ফৰগেট এণ্ড ফৰগিভ এটা পলিচিত যাব লাগিব। মানুহ মাত্ৰে ভুল কৰে আৰু বিভিন্নজনে বিভিন্ন কাৰণত ভুল কৰে। কিছুমান কিবা এটা হাসিল কৰিবৰ কাৰণে ভুল কৰিব পাৰে, কিছুমানৰ ভুল অৰ্থ আছে, কিছুমানৰ ভুল অৰ্থ নহ'ব পাৰে। কিন্তু আজি এই দীঘলীয়া বড়ো সংগ্ৰামত কোনোবা যদি বেছি কষ্ট পাইছে, ইয়াৰ ভিতৰত বড়ো জনগোষ্ঠী যিয়ে নেকি 5,000তকৈ অধিক মানুহ মৰিব লগা হ'ল। ইয়াৰ লগে লগে আমাৰ লগত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকো কষ্ট পাইছে। আৰু তেখেতসকলক মই বড়ো জনগোষ্ঠীৰ হৈ ক্ষমা বিচাৰিছোঁ যে আপোনালোকক ইচ্ছাকৃতভাৱে এই কষ্টটো হয়তো দিব বিচৰা নাছিলে, কাৰণ বিভিন্ন আজি সংগ্ৰামৰ নামত আপোনালোকে একেলগে থাকে হিচাপে কষ্ট পালে, ইয়াৰ কাৰণে আমি ক্ষমা বিচাৰিছোঁ। আজি বড়ো জনগোষ্ঠীয়ে 5,000 মানুহ মৰিব লগা হ'ল, 20,000তকৈ অধিক জেলত যাব লগা হ'ল, ঘৰ বাৰী জ্বলি যোৱা কিবা দিনৰ ধৰি, কিবা বছৰ ধৰি আমাৰ বন্ধুৰ নিচিনা হৈ গ'ল। সেই প্ৰশাসনিক মানুহবিলাকে ৰাতিপুৱাই আৰ্মি, ৰাতিপুৱাই পুলিচ, ৰাস্তা দি ফুৰিব নোৱাৰে, ৰাতি ওলাব নোৱাৰে, মোবাইল ল'লে ডেকা ল'ৰাবিলাকক ধৰি লৈ যায়,
কাক ফোন কৰিছে কাক ফোন কৰা নাই, ব্যৱসায়িক মানুহবিলাকক মোবাইল ল'লে হাৰাশাস্তি কৰে, তেনেকুৱা পৰিৱেশ গ'ল আমাৰ মাজত। কিন্তু আজি ইয়াত স্থায়ী শান্তি ঘূৰি আহিল, আৰু এইটোৱে আমাৰ কাৰণে সবচে ডাঙৰ কথা। এতিয়া আমাৰ কাৰণে ডাঙৰ কথা প্ৰত্যাহ্বান হৈছে, ইমান দিন সংগ্ৰাম কৰিলোঁ, হিংসা হৈ গ'ল, এজনে আনজনক ভয় কৰিলে, এজনে আনজনক মানে সন্দেহ কৰিলে। এই চুক্তিটো হোৱাৰ পিছত কিন্তু আমি সমাজখন আগুৱাই যাব লাগিব। আমাৰ ইমান দিনে যি পৰিৱেশত আমি আছিলোঁ, সেই পৰিৱেশৰ পৰা আমি ওলাই আহি আমাৰ সমাজখন গঢ়িব লাগিব। আজি বিটিআৰ অঞ্চলৰ সমাজ বুলি ক'ব লাগিলে এতিয়া বৰ্তমানৰ আমাৰ ৩২ লাখ জনসাধাৰণৰ এটা পৰিয়াল। এই পৰিয়ালত বড়ো আছে, এই পৰিয়ালত গোৰ্খা আছে, এই পৰিয়ালত আদিবাসী আছে, এই পৰিয়ালত আজি কোচ ৰাজবংশী আছে, এই পৰিয়ালত আজি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ আছে। আমি সবে মিলি আমাৰ এইটো ৩২ লাখ মানুহৰ পৰিয়াল, আৰু সেই ৩২ লাখ মানুহৰ পৰিয়ালৰ দাদা ভাই, গৰীব ধনী, শিক্ষিত অশিক্ষিত সবে মিলি যদি আমি পৰিয়ালটো সুন্দৰ কৰি সজাম বুলি কয়, এটা মনোভাৱ তৈয়াৰ কৰে যে আমি কম দিনৰ ভিতৰতে এই অঞ্চলটো আগুৱাই লৈ যাব পাৰিম। গতিকে ইয়াৰ কাৰণে যুৱ সমাজ, বুদ্ধিজীৱী সমাজ, বিভিন্ন জাতীয় সংগঠন, সকলো শ্ৰেণীৰ লোককে মই আহ্বান কৰিছোঁ, আপোনালোকে অলপ স্পেচ দিয়ক, আমিও অলপ মানে আপোনালোকক স্পেচ দিম, আৰু আমি মিলি পেলাই একেলগে আমি এটা সুন্দৰ পৰিৱেশ গঢ়ি আগুৱাই যাম। যোৱা সময়ত যি হ'ল, অনাগত সময়ত যাতে সেইবিলাক নহয়। আজি সমমৰ্যাদা সম উন্নয়নৰ কথা, এই অঞ্চলত 17টা জনগোষ্ঠী আছে, এই জনগোষ্ঠীবিলাকৰ আইডেণ্টিটি ৰক্ষাৰ কথা চলি আছে, ভূমিৰ নিৰাপত্তাৰ কথা চলি আছে, ৰাজনৈতিক অধিকাৰ পোৱাৰ কথা চলি আছে, আৰু সেইবিলাক গোটেই কথাটো লৈ পেলাই আমি কৈছোঁ যে আমাৰ যিটো সমষ্টি এইটো 60টা হ'ব লাগে, যাতে অইন জনগোষ্ঠীও ইয়াতে ৰাজনৈতিকভাৱে সুযোগ পায়। বাকী যিখিনি কথা আছে অৰ্থনৈতিক সামাজিক, ইয়াত ভাল ভাল কলেজ আহিছে, ইউনিভাৰ্চিটি আহিছে, মেডিকেল কলেজ আহিছে, ইয়াত সকলো জনগোষ্ঠী একেলগে পঢ়িব পাব, একেলগে সুযোগ পাব। ইয়াৰ বাহিৰে যিখিনি ইয়াত আজি পেকেজ আহিছে, ধন আহিছে, এই ধনটো ৰাস্তা দলং বনোৱাৰ কাৰণে নহয়, এই ধনটো দৰিদ্ৰ মানুহৰ যিটো জীৱনৰ মানদণ্ডটো উন্নত কৰাৰ কাৰণে, দুবেলা দুমুঠি যাতে ভালকে খাব পাৰে, খেতি পথাৰটো যাতে ঠিকমতে চম্ভালিব পাৰে, এই অঞ্চলত থকা মানুহবিলাকৰ যিটো সাংস্কৃতিক ৰীতি নীতিবিলাক যাতে ঠিকমতে ৰাখিব পাৰে, আমাৰ মাজত সামাজিক কালচাৰেল প্ৰগ্ৰামবিলাক ঠিকমতে হ'ব পাৰে, ৰিচাৰ্চ হ'ব পাৰে, ষ্টাডি হ'ব পাৰে, বিদ্যালয়বিলাক ঠিকমতে চলিব পাৰে, আমাৰ সামাজিক অনুষ্ঠানবিলাক ঠিকমতে চলিব পাৰে, ইয়াত যাতে এই ধনবিলাক ব্যৱহাৰ হয়। এটা জনগোষ্ঠী পাই আনটো জনগোষ্ঠী চাই থাকিলে নহ'ব, সকলো জনগোষ্ঠীয়ে সমান পাব লাগিব, যাতে সকলো সমান আগুৱাই যাব পাৰে। এই কথাবিলাক আমি মনত ৰাখিব লাগিব। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, এই দীৰ্ঘদিন ধৰি আমাৰ সংগ্ৰামত আপোনালোকে সহায় কৰিলে, আমাৰ সংগ্ৰামত আপোনালোকে যোগদান কৰিলে, আমাক উৎসাহ দিলে, আমাক বিভিন্ন পৰিস্থিতিত আপোনালোকে এৰি নগ'ল, আমাৰ লগত থাকি গ'ল। আপোনালোকক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, আৰু অনাগত দিনত একেলগে কাম কৰিম, একেলগে থাকিম, এটা সুন্দৰ সমাজ গঢ়িম বুলি আমি চবে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। মই দীঘলীয়া ক'ব বিচৰা নাই। পদক্ষেপত আমাৰ সাংবাদিক বন্ধুসকল, বিভিন্ন বুদ্ধিজীৱীসকল, আমাৰ ব্যৱসায়িক গোষ্ঠীৰ মানুহসকল সকলোৱে যে এই সংগ্ৰামটো সহযোগ কৰিলে।